গায়ত্ৰী মন্ত্ৰৰ শক্তি অপাৰ। আমি সকলোৱে জানো বেদ এই সংসাৰৰ এই বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ শক্তিশালী জ্ঞান। বেদ যদি ইমান শক্তিশালী হয়, বেদৰ যাক মা বুলি কোৱা হয়, এই গায়ত্ৰী মন্ত্ৰ আৰু কিমান শক্তিশালী হ'ব। মন দি শুনিবলৈ বহক, কিয়নো আজি মই বেদ আৰু গায়ত্ৰী মন্ত্ৰৰ এনেকুৱা এটা ৰহস্য উজাগৰ কৰিবলৈ গৈ আছো, যাক হয়তো আপোনালোকে আগতে কতো একো চৰ্চা হোৱা শুনা নাই। প্ৰথমতে আপুনি বুজিব লাগিব ব্ৰহ্মা আৰু ব্ৰহ্মাণ্ডৰ পাৰ্থক্য কি। ব্ৰহ্মা মানে আমি সকলোৱে জানো ভগৱান ব্ৰহ্মা, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। কিন্তু ব্ৰহ্মাণ্ড মানে দ্য আল্টিমেট ৰিয়েলিটি, এক নিৰাকাৰ স্বৰূপ, যাৰ ক'ৰ পৰা উৎপত্তি, কেনেকে উৎপত্তি কোনেও নাজানে। যেতিয়া ব্ৰহ্মা নাছিলে, যেতিয়া বিষ্ণু নাছিলে, যেতিয়া শিৱও নাছিলে, তেতিয়া আছিলে এই ব্ৰহ্মাণ্ড, দ্য আল্টিমেট ৰিয়েলিটি। আৰু এই ব্ৰহ্মাণ্ডৰ লগত আৰু এটা বস্তু আছিলে যাক বাক বুলি কোৱা হয়, অৰ্থাৎ চাউণ্ড। ওম এনেকুৱা এটা চাউণ্ড, এনেকুৱা এটা মন্ত্ৰ যাৰ উৎপত্তি আদি অন্ত কোনেও নাজানে। মানে ব্ৰহ্মাণ্ডৰ লগত আছিলে ওম, চাউণ্ড, বাক বা শব্দ। তেতিয়া ব্ৰহ্মাণ্ডৰ লগত মানে দ্য আল্টিমেট ৰিয়েলিটিৰ লগত শব্দ বা বাক লগ হৈ সৃষ্টি হ'ল ব্ৰহ্মা বিষ্ণু মহেশ, যাক আমি ছায়েন্সৰ উদাহৰণেৰে এটমৰ লগত তুলনা কৰিব পাৰো। এটমৰ ভিতৰত ইলেক্ট্ৰন, প্ৰটন, নিউট্ৰন আহিল ক'ৰ পৰা? ছায়েন্সেও এই কথা প্ৰমাণ কৰা নাই। এতিয়া যদি আমাৰ সংস্কৃতিৰ বেদৰ জৰিয়তে এই কথাটো বুজিবলৈ চেষ্টা কৰো, তেতিয়া এই এটমে হৈছে ব্ৰহ্মা বিষ্ণু মহেশ, ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰন। কিন্তু ক'ৰ পৰা আহিছে কোনেও নাজানে। যেনেদৰে ছায়েন্সত এটম এটা সক্ৰিয় কৰি তুলিবৰ কাৰণে বাহিৰৰ পৰা ইনপুট দিব লাগে, ঠিক তেনেদৰে ব্ৰহ্মা বিষ্ণু আৰু মহেশকো এক্সটাৰ্নেল এনাৰ্জিৰ প্ৰয়োজন হোৱাত সেই এনাৰ্জি ব্ৰহ্মা বিষ্ণু আৰু মহেশে দ্য আল্টিমেট ৰিয়েলিটিৰ পৰা লাভ কৰে, আৰু সেই এনাৰ্জিকেই আমি শক্তি ৰূপেৰে জানো। সেইবাবেই ব্ৰহ্মা বিষ্ণু আৰু মহেশৰ লগত এগৰাকীকৈ দেৱী শক্তি দেখিবলৈ পাওঁ। কিন্তু এতিয়া মই যি ক'বলৈ গৈ আছো তাক বুজিবলৈ ব্ৰহ্মা বিষ্ণু আৰু মহেশক বেলেগ বেলেগকৈ নহয়, এক বুলি ধৰি ল'ব লাগিব। এটমৰ ভিতৰতো ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰন তিনিটা বেলেগ বেলেগ বস্তু থাকে, কিন্তু আমি তাক বেলেগ বেলেগকৈ ভাবিব পাৰো জানো? নোৱাৰো। ঠিক তেনেদৰে আমি গোটেই এটমটোক বুজিবলৈ এটম বুলিয়ে ধৰি লওঁ। ঠিক সেইদৰে ব্ৰহ্মা বিষ্ণু আৰু মহেশক যেতিয়া আমি এক বুলি ধৰি ল'ম, বেদত তাক প্ৰজাপতি বুলি কোৱা হৈছে। এতিয়া এই প্ৰজাপতিৰ ভিতৰত দ্য আল্টিমেট ৰিয়েলিটিৰ পৰা শক্তি আহিছে, বাক আহিছে বা চাউণ্ড আহিছে। এই প্ৰজাপতিৰ ভিতৰত ব্ৰহ্মা বিষ্ণু মহেশ আছে, তেওঁলোকৰ লগত শক্তি বা শক্তি আছে। যেতিয়া বাক, শব্দ আৰু শক্তি প্ৰজাপতিৰ লগত একেলগে আছে, তেতিয়া ভিতৰৰ পৰা কিছুমান চিন্তাৰ উৎপত্তি হয়। সৃষ্টিৰ নিৰ্মাণ কেনেকুৱা হ'ব, কিমান প্ৰকাৰৰ জীৱ থাকিব, সৃষ্টি কেনেকুৱা হ'ব, এই কথা চিন্তা কৰিবলৈ প্ৰজাপতিয়ে নিজৰ মনত প্ৰজাপতিয়ে কল্পনা কৰা সৃষ্টিসমূহ গোটেই ব্ৰহ্মাণ্ডত নিৰ্মাণ হ'বলৈ ধৰে। শুনিবলৈ ইলজিকেল লাগিব, কেনেকৈ কল্পনা কৰোঁতেই ইমান ডাঙৰ ব্ৰহ্মাণ্ড সৃষ্টি হৈ গ'ল, ইমান ধুনীয়া পৃথিৱী সৃষ্টি হৈ গ'ল, কেনেকৈ ইমানবোৰ গ্ৰহ নক্ষত্ৰৰ নিৰ্মাণ হৈ গ'ল। কিন্তু আমি যদি বেদৰ ভাষাৰে বুজিবলৈ চেষ্টা কৰো, যেনেদৰে মন্ত্ৰৰে ইয়াক বুজোৱা হৈছে তাৰ হুবহু আমি বুজিবলৈ আজি চেষ্টা কৰিম। ধীৰে ধীৰে গায়ত্ৰী মন্ত্ৰৰো ৰহস্য খোল খাব। বেদত সৃষ্টিৰ নিৰ্মাণৰ বিষয়ে উল্লেখ কৰি কৈছে যে ইয়াৰ মানে প্ৰজাপতিয়ে তেওঁৰ শক্তিৰ লগত লগ হৈ
ভাবিলে যে মই নিজকে সৰু সৰু ভাগত বিভক্ত হৈ এই সৃষ্টিৰ কল্পনা কৰো। তাৰ পিছত কৈছে যে বাক মানে শব্দ, আমি জানো শব্দ কাক বোলে, মুখেৰে যি উচ্চাৰণ কৰা হয় কেৱল সেয়াই শব্দ নহয়। আমি কিবা এটা কথা মনত ভাবিলে সেই ভবা কথাখিনি আমি শুনা পাওঁ। গতিকে সেই ভবাৰ ভিতৰত সৃষ্টি হোৱা ভাৱনাটো এটা শব্দ। আপোনালোকে মন কৰিছেনে, যেতিয়া আমি কিবা এটা কথা কল্পনা কৰো তেতিয়া সেই কথাটো আমাৰ কাণত ভাহি থাকে, আমি শুনা পাওঁ। গতিকে সেই ভাবি থকা কল্পনাকো বাক বুলিব পাৰো বা সিও এটা শব্দ। সেয়েহে বেদত কৈছে প্ৰজাপতিয়ে তেওঁৰ শক্তিৰ লগত লগ হৈ নিজৰ ভিতৰতেই কল্পনা কৰিবলৈ ধৰিলে যে সৃষ্টি কেনেকুৱা হ'ব, কেনেকৈ ইয়াৰ নিৰ্মাণ কৰা হ'ব। যেতিয়া প্ৰজাপতিয়ে শক্তিৰ লগত লগ হৈ এই কল্পনা কৰিবলৈ ধৰিলে, এই সৃষ্টিৰ কল্পনা কৰিলে, তেতিয়া সেই কথাটোকে বেদত কৈছে যে শক্তি গৰ্ভৱতী হ'ল। মানে ৰিয়েলিটিত সেয়া প্ৰেগনেন্সি নহয় যে বাচ্চা বাহিৰ হৈ আহিব। বেদত সকলো কথাই এনক্ৰিপ্টেড কৰি থোৱা থাকে। ইয়াত গৰ্ভৱতী মানে যেতিয়া প্ৰজাপতিয়ে শক্তিৰ লগত লগ হৈ কল্পনা কৰিলে যে কেনেকে সৃষ্টিৰ নিৰ্মাণ কৰা হ'ব, তেতিয়া ভিতৰত এটা ডিজায়াৰ উৎপন্ন হ'ল, এটা কল্পনাৰ সৃষ্টি হ'ল। ইয়াকে প্ৰেগনেন্সি বুলি কোৱা হৈছে। সেই প্ৰেগনেন্সিৰ পৰাই এটা ডিজায়াৰ জন্ম হ'ল। সেই ডিজায়াৰটোৱে ক্ৰমান্বয়ে সৃষ্টিৰ ৰূপ লৈ ল'লে। আৰু আজি আমি আমাৰ চাৰিওফালে যি দেখিছো এয়া প্ৰজাপতিৰ ভিতৰৰ পৰা ওলোৱা সেই ডিজায়াৰ। এইবোৰ শুনিলে বৰ অযুক্তিকৰ লাগিব পাৰে, সেইবাবেই মানুহে এই কথাবোৰ শ্বেয়াৰ নকৰে। কিন্তু মই যিমান পাৰো লজিকেলি সহজভাৱে কথাবোৰ বুজাবলৈ চেষ্টা কৰিছো। এই ঘটনাটো আপুনি যদি নিজে বিশ্লেষণ কৰি বুজিবলৈ চাই তেতিয়াহ'লে বুজি পাব যে সৃষ্টিৰ নিৰ্মাণ ৰিয়েলিটিত হোৱাৰ আগতে সেই নিৰ্মাণ প্ৰজাপতিৰ ভিতৰত হৈ উঠিছিলে। কি ফৰ্মত হৈছিলে? সেয়া হৈছে বাক বা শব্দৰ ফৰ্মত। যদি আপুনিও মনৰ ভাৱ এটা ক'ব বিচাৰিছে, সেয়া আৰম্ভ হ'ব আপোনাৰ ভিতৰৰ পৰা। সেয়া আপোনাৰ ভিতৰত আগতে কল্পনা কৰে, সেই কল্পনাটো পঠাই মাইণ্ডলৈ, আৰু মাইণ্ডে সেই কল্পনাটো কনচেপ্ট কৰি ক্ৰিয়েট কৰে, আৰু তেতিয়া গৈ আপুনি মনৰ ভাৱটো প্ৰকাশ কৰিব পাৰে। সেইদৰে সমস্ত সৃষ্টিৰ নিৰ্মাণ হোৱাৰ আগতে প্ৰজাপতিৰ ভিতৰত সেয়া কল্পনা আকাৰেৰে শব্দৰ ফৰ্মত সৃষ্টি হৈছিলে। প্ৰজাপতিয়ে মনত যি কল্পনা কৰিছিলে সেয়াই হৈছে আমাৰ বেদ। বেদ কোনো কিতাপ নাছিলে, বেদ জ্ঞান আছিলে, যি জ্ঞানেৰে এই সমস্ত ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিলে, আৰু সেই জ্ঞান প্ৰজাপতিৰ কল্পনাত উৎপন্ন হৈছিলে। সেই শব্দবোৰকে, সেই বাক্যবোৰকে বেদ বুলি কোৱা হয়। তাৰ পিছত বেদব্যাসদেৱে এই জ্ঞানবোৰ যাক জনাৰ মানৱ জীৱনৰ কাৰণে প্ৰয়োজন আছিলে, ইনফেক্ট বেদ মানেই জানিব লগা, টু ন'। গতিকে বেদব্যাসদেৱে আমাৰ সেই জানিব লগা কথাখিনিৰ 4টা বেলেগ বেলেগ ভাগত কম্পাইল কৰি আমাক দিলে, যাক আমি ঋগ্বেদ, সামবেদ, অথৰ্ববেদ আৰু যজুৰ্বেদ নামেৰে জানো। যদি আমি কোনোবা এজন মহাপুৰুষৰ বিষয়ে জানিবলৈ চেষ্টা কৰো, তেওঁৰ জীৱনত ঘটা বিভিন্ন ঘাত প্ৰতিঘাতৰ ওপৰত কোনোবাই এটা বায়োগ্ৰাফি বনাব, আৰু আমি সেই লাইফ ষ্টৰীটোৰ পৰা আমি কিবা শিকিব পাৰো। সেইদৰে বেদব্যাসদেৱে প্ৰজাপতিৰ ভিতৰত এই সৃষ্টিৰ নিৰ্মাণৰ বাবে যি বাক বা শব্দৰ সৃষ্টি হৈছিলে, সেই শব্দসমূহক বা সেই জ্ঞানখিনিক, সেই কল্পনাখিনিক 4টা ভাগত ৰচনা কৰিছিলে। সেইবাবেই বেদত সমস্ত সৃষ্টিৰ সকলো উত্তৰ পোৱা যায়। সেইবাবেই আমি বেদৰ ভিতৰত সংসাৰৰ সকলো কথাই বিচাৰি পাওঁ। সংসাৰ সৃষ্টি হোৱাৰ আগতেই বেদৰ সৃষ্টি হৈছিলে। বৰ কনফিউজিং কথা যেন লাগিব, কিন্তু যদি আপুনি এজন আধ্যাত্মিক ব্যক্তি, এনলাইটেড বিং হয়, তেতিয়াহ'লে ইয়াৰ অৰ্থ বুজি পাব। মোৰ কাম হ'ল
ভিডিঅ'টো সহজ সৰল ভাৱে আপোনালৈ আগবঢ়াই দিয়া আৰু মই হেয়াই কৰিব চেষ্টা কৰি আছো এতিয়া আসল মুদ্ৰাটোলৈ আহো গায়ত্ৰী মন্ত্ৰ কিয় ইমান শক্তিশালী এই গায়ত্ৰী মন্ত্ৰ আহিল কৰ পৰা আমি সকলোৱে জানো গায়ত্ৰী মানে গোৱা গানৰ দৰে গোৱা এই গীতৰ এই গায়ত্ৰীৰ আধাৰ হৈছে শব্দ বা সাউন্ড কাৰেক্ট সেই বাক বা শব্দৰ পৰাই বেদৰ সৃষ্টি হ'ল এই শব্দবোৰ কি হয় এই শব্দবোৰেই হৈছে গায়ত্ৰী সেইভাবে বেদ গোৱা হয় বেদ পঢ়া নহয় বেদ গাই গাই পঢ়া হয় সেইভাবে গায়ত্ৰীক বেদৰ মা বুলিও কোৱা হয় একেবাৰে সহজকৈ বুজিবলৈ চেষ্টা কৰক আপোনাৰ সন্মুখত থকা মাটিখিনিৰে যদি মূৰ্তি এটা বনাব লাগে তেতিয়াহলে তাৰ কল্পনা আপোনাৰ ভিতৰৰ পৰা আৰম্ভ হ'ব আৰু হাতেৰে আপুনি সেই মাটিখিনি এটা শেপ দি আপোনাৰ কল্পনাখিনি তাত নিৰ্মাণ কৰিব সেই ৰিয়েল মূৰ্তিটো হৈ উঠাৰ আগতে তাৰ কল্পনাটো আপোনাৰ অন্তৰত হৈ উঠিছিল কাৰেক্ট সেইদৰে এই সৃষ্টিৰ আগতে প্ৰজাপতিৰ ভিতৰত সম্পূৰ্ণ সৃষ্টিৰ নিৰ্মাণ হৈ উঠিছিল আৰু হেয়া সাউন্ডৰ ফৰ্মত হৈছিল শব্দৰ ৰূপত হৈছিল এই গায়ত্ৰী মন্ত্ৰৰ আৰম্ভণি হয় ওম ভূৰ ভুৱস্বঃ ভূৰ আৰু ভুৱ ইয়াৰ মানে হৈছে পৃথিৱীৰ নিৰ্মাণ আৰু ইয়াত সমস্ত প্ৰাণীৰ নিৰ্মাণ যেতিয়া ব্ৰহ্মা বিষ্ণু আৰু মহেশে তিনিওৱে প্ৰজাপতিৰ ৰূপত ভূৰ শব্দৰ উচ্চাৰণ কৰিছিল তেতিয়াই এই পৃথিৱীৰ নিৰ্মাণ হৈছিল যদি আপুনি মোৰ কথাখিনি বুজিব পাৰিছে গায়ত্ৰী মন্ত্ৰ এনেকুৱা এটা মন্ত্ৰ যিয়ে আপোনাৰ কল্পনাক বাস্তৱত পৰিণত কৰিব পাৰে সেইভাবে কোৱা হয় গায়ত্ৰী মন্ত্ৰক দীক্ষা নলোৱাকৈ ইনিচিয়েচন নোহোৱাকৈ কৰিব নালাগে লগুণ লোৱা সকলেহে গায়ত্ৰী মন্ত্ৰ জপ কৰিব পাৰে কিয় তেনেকুৱা কিবা ৰুল আছে নেকি এনেকুৱা কোনো ৰুল নাই কিন্তু আমি মানুহ আমাৰ মনবোৰ চঞ্চল আমাৰ চিন্তাবোৰ কেতিয়াও পৰিপক্ক নহয় তেনে পৰিস্থিতিত যদি আমি গায়ত্ৰী মন্ত্ৰৰ জপ কৰো আমাৰ অপৰিপক্ক কল্পনাকে ৰিয়েলিটিলৈ কনভাৰ্ট কৰাৰ ক্ষমতা থাকে সেইভাবেই কোৱা হয় যিসকলে লগুণ ধাৰণ কৰে তেওঁলোকৰ চিন্তাধাৰাবোৰ পিয়ৰ হয় বাবে তেওঁলোকক গায়ত্ৰী মন্ত্ৰৰ জপ কৰিবলৈ কোৱা হয় আনে গায়ত্ৰী মন্ত্ৰ জপ কৰিব নালাগে বুলি কয় কিন্তু তেনেকুৱা একো নহয় যদি আপোনাৰ নিজৰ ওপৰত বিশ্বাস আছে আপুনি সৎ পথত চলিছে সাত্বিক চিন্তাধাৰাৰে সাত্বিক জীৱন যাপন কৰিছে আপুনিও গায়ত্ৰী মন্ত্ৰ জপ কৰিব পাৰে ই আপোনাৰ চিন্তাধাৰাক বাস্তৱত ৰূপায়িত কৰিব সকলোৱে গায়ত্ৰী মন্ত্ৰ জপ কৰিব পাৰে সেইভাবে কোৱা হয় গায়ত্ৰী মন্ত্ৰ গালে আৰম্ভণিৰ 4টা শব্দ মাটিয়েও শুনিব নালাগে যেতিয়ালৈকে আপোনাৰ উপনয়ন কৰা নহয় ওম ভূৰ ভুৱস্বঃ কাৰেক্ট আপোনালোকলৈ এতিমাত্ৰ অনুৰোধ এতিমাত্ৰ আশা আপোনালোকে ভিডিঅ'টো এইখিনিলৈ যদি চাইছে বুজি পালে নে নাই মোক কমেন্ট কৰি জনাব যে বুজি পাইছে যদি আপুনি বুজিছে এই ভিডিঅ'টো লাইক কৰি দিলেও আন 2-4 জনে ইউটিউবত এই ভিডিঅ'টো পাব মোৰ ইয়াত যি লাভ হয় হেয়া আপোনালোকৰ বাবে উৎসৰ্গা কৰা হ'ব নমস্কাৰ